গুচি যা, কোনোদিনে ঘৰত নাহিবি। যা। হয় আহিলি দোস্তি ইমান দেৰি হ'ল যে কেতিয়াৰ পৰা ৰখি আছো কিমান দেৰি মানে ৰাস্তাত মোৰ এটা লেপৰা লাগিল লাফৰা বহুত পুৰণা লেপৰা একেবাৰে তাক মই ফিনিছ কৰি থৈ ফিনিছ কৰি দিলি য়েছ কাৰণ সেইবিলাক জানিব তই নালাগে বহুত পুৰণা লেপৰা ভাই এতিয়া আমাৰ কামটো কৰ এইখন এম এল এ এজনী ফটোখন অলপমান সৰু হ'ল ডাঙৰ ফটো নাপালোঁ মাৰিবলৈ মানুহ লাগে ফটোটো সৰু হ'লেও চলি যায় আমাৰ টাৰ্গেট আমি তাইক প্লেন মতেই মাৰিব লাগিব নহ'লে তাইক মাৰাটো ইমান সহজ নহয় আৰু এটা কথা নেক্সট টাইম তয়ো এইবিলাক নালাগা জেঙত সোমাই মূৰটো নষ্ট নকৰিবি ঠিক আছে এইটো এক পথ হা এই পথটোত আমি চিধাকৈ যাম নে বেকাকৈ যাম সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে আৰু আমাৰ মগজুৰ ওপৰত ডিপেণ্ড কৰে গতিকে আমি যদি এই পথটোৰে চলিব লাগে আগত যিয়ে নপৰক তাক কাটি উভালি উঠাই দিব লাগে যাতে আমি সেই পথেৰে যোৱাত কোনো ডিষ্টাৰ্ব আহি নপৰে আৰু আমাৰ মেইন টাৰ্গেট হ'ল আমাৰ টাৰ্গেট 1 হ'ব আমাৰ সেইজনীৰ কি হ'ল যিজনী ছোৱালী আমি ঠিক কৰিছিলোঁ তাইতো বহুত টকা ডিমাণ্ড দিছে ভাই কিমান দিছে মইতো তাইক 2 লাখ দিম বুলি কৈছিলোঁ তাইক 4 লাখ লাগে 4 লাখ ঠিক আছে তাইৰ অকাত দেখুৱাইছে 4 লাখৰ কামো সেই 4 লাখৰে কৰিব লাগিব তাইৰ কামটো বুজাই দিবি যাতে গাড়ীৰ আগত আহি তাই পৰি যায় আৰু বাকীখিনি আমাৰ ওপৰত এৰি দিয়ে আমি তেতিয়াই MLA ওপৰৰ পৰাই শ্বুট কৰি দিম কি হ'ল ছোৱালীজনী নাহিলে সেইজনী দেখোন আহি আছে এইপিনে তাকেতো মই ছোৱালীজনীক তাইকতো মই 4 লাখ টকা দিম বুলি কৈছিলোঁ কিন্তু তাই নোৱাৰিব নেকি চাগে আবে কি কয় লাষ্ট টাইমত তাকেতো তাই ফোনটোও ৰিচিভ কৰা নাই হাৰামজাদি কি কৰা যায় তাইকে ঠুকি দিব লাগিব বাদ দে আমাৰ ওৱান প্লেনটো আমাৰ কেঞ্চেল কৰ বি প্লেনটো ছাকচেছফুল কৰিব লাগে বল প্লেন বি প্লেন বি শ্ৰদ্ধাৰ ৰাইজ প্ৰথমতে যিসকল মহান ব্যক্তিৰ তেজ আৰু ত্যাগৰ বিনিময়ত আজিৰ এই পবিত্ৰ দিনটোত অৰ্থাৎ 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু বৰ্তমানলৈ আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদলৈ শ্ৰদ্ধা নিবেদিছোঁ আমি সকলোৱে ভাৰত তথাপিও আমি আমাৰ সকলৰ মাজত মিল নাই কিয়নো আপোনালোকৰ মাজৰে বহুতে মোক মৰম কৰে বহুতে আশীৰ্বাদো কৰিছে কিন্তু বহুতে আকৌ মই জীয়াই থকাটো উচিত নহয় বুলিও ভাবিছে একদম ওকে আছে টাৰ্গেট ওচৰত আহি যা
মিলি আছে মোৰ মৃত্যুত বা মই নাথাকিলে যদি কাৰোবাৰ ভাল হয় তেন্তে তেনে মৃত্যুক মই সাৱটি ল'বলৈ সাজু। এইখন ঘৰত মই থকাৰ কাৰণে যদি ৰখি কি আছ মাৰ না গুলি কাৰোবাৰ মোৰ ইয়াৰ পৰা টাৰ্গেটটো ভালকে মিলাব পৰা নাই তেন্তে মই এইখন ঘৰত জীয়াই থকা কোনো অধিকাৰ নাই। কি হ'ল তোৰ মাৰ মোৰ মৃত্যুত বা মই খা নাথাকিলে বন্দুক যদি মাৰ। কাৰোবাৰ ভাল হয় এইখন ঘৰত উৰা। মই থকাৰ কাৰণে যদি জলদি। কাৰোবাৰ অশান্তি হয় কাৰোবাৰ অশান্তিত জীয়াই থাকিব লগা এই মাৰ না দেৰি তেন্তে হ'ল মই এইখন ঘৰত জীয়াই থকা নাই কোনো অধিকাৰ মই নোৱাৰিম ভাই এই কাম কৰিব মই নোৱাৰিম ভাই মোৰ মালৈ খুব মনত পৰিছে মই নোৱাৰিম ভাই মই এই কাম কৰিব নোৱাৰো ভাই ঠিক আছে ৰ ময়ে মাৰ এই আত্মসমৰ্পণ কৰ ভাই নাই আত্মসমৰ্পণ কৰ আমাক বাইদেউ মাৰিবৰ কাৰণে ক'ৰ পৰা সাহস পালি মই কোনো মাইকেলৰ লগত কথা নাপাতো ডাইৰেক্ট সেইজনীৰ লগতে কথা পাতিম বল কি কৰি আছা ৰাতিৰ পৰা বাবু গাটো ভাল নহয় সেয়েহে ডক্টৰক ফোন কৰিবৰ কাৰণে মোবাইলটো লৈছিলোঁ। ডাক্তৰকহে ফোন কৰিছিলি মোকতো ফোন কৰা নাই আপোনাক ফোন মাৰি আছিলোঁ গোটেই ৰাতিটো কিন্তু আপোনাৰ ফোনটো নেটৱৰ্ক বিজি দেখাই আছে সেইকাৰণে মই ডক্টৰক ফোন কৰোঁ বুলি মোবাইলটো ল'লোঁ। ক'ত ফোনটো অহা নাই মোৰ তাত ফোন কৰিছোঁ নেটৱৰ্ক বিজি দেখাই আছে ফোনটো নালাগে মই কি কৰিম। জ্বৰ তাতো জ্বৰ নাই হ'ব এইবোৰ কৈ থাকিব নালাগে বহুত ভোক লাগিছে এতিয়া ভাত দে ভাত বনোৱাই নাই ভাত বনাওঁগৈ আগৰ ৰাতিটো গাটো বেয়া কাৰণে তাক অলপ মালিচ কৰি থাকোঁতে মই ভাত বনাব সময় নহ'ল এতিয়া বনাই আছোঁ আপুনি অকণমান ৰখি দিয়ক। এতিয়ালৈকে ভাতে বনোৱা নাই কেইটা বাজিলে 9টা বাজিলে এতিয়া তোৰ বহুত হৈ গৈছে তোক আজি মই মাৰিয়ে পেলাম তোৰ দিনে বহুত বেছি হৈ গৈছে যি কুকুৰ নেক্সট বেকা কেতিয়াও চিধা নহয় তোক মই আজি মাৰিয়ে পেলাম চুপ তোৰো বেছি হৈছে তোকো মাৰিম মই কেতিয়াবা মই গা ধুই আহি আছো যদি ভাত নাপাওঁ তই জীয়াই থাকি একো লাভ নাই চাল্লা কুলক্ষণি ভাত বনা এবাৰ মই ভাত খাব পাব লাগিব নহ'লে তোক ডিঙি চেপি মাৰি পেলাম বাবু তোৰ মৰমতে আজি এখন ঘৰত মাৰ্কেট কালি শুনি খাইও মই আছিলোঁ কিন্তু আজি আৰু নোৱাৰি বাবু মই নাথাকোঁ আৰু গুচি যাম মই বাবু তই শুই থাক থকা কোনো অধিকাৰ নাই এখন ঘৰৰ পৰা মই গুচি যাম বাবু মই ইয়াত আৰু নাথাকোঁ
কি মা 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 কৈ থাকা তোকো কেতিয়াবা ডিঙি চেপি মাৰি পেলাম গুচি যা কোনোদিনে ঘৰত নাহিবি যা আপোনালোকে মোক কিয় মাৰিব বিচাৰিছে? নাই আপুনি জীয়াই থকাৰ অধিকাৰ নাই জীয়াই থকাৰ অধিকাৰ? কিয় মোৰ জীয়াই থকাৰ অধিকাৰ নাই? দৰে মানুহৰ জীয়াই থকাৰ অধিকাৰ নাই আছে কেইজনে জীয়াই থকাৰ অধিকাৰ তইতো চাৰেণ্ডাৰে কৰি পেলালি জীয়াই থকাৰ অধিকাৰ আপোনাৰ দৰে মানুহৰ নাই আপোনালোকে আমাৰ দৰে মানুহক যেতিয়া ওপৰত উঠি যায় ন আমি যেতিয়া ওপৰত উঠিব খোজো আপোনালোকে এনেকে মোহাৰি পেলায় ঠিক আছে, মই আপোনালোকৰ দুখবোৰ বুজিছোঁ। ময়ো বিচাৰোঁ দেশৰ প্ৰত্যেকজন নেতা হিচাপে নহয়, দেশৰ এজন সুনাগৰিক হিচাপে, ভাৰতীয় হিচাপে পৰিচয় দিয়াটো ময়ো বিচাৰোঁ। আপোনাৰ দৰে প্ৰতিজনক আমি মাৰিব চেষ্টা কৰিম ঠিক আছে, এতিয়াও যদি মই ভুল তেন্তে উঠোৱা বন্দুক গুলিয়াও মোক। কিন্তু এটা কথা, মই মৰিলেও মোৰ ঠাইত আন এজন নেতা আহিব আৰু তেখেতকো তোমালোকে মাৰি পেলাবা। তেনেকৈ মাৰি পেলাটোৱে জানো সমাধান হ'ব? নহয়, এয়া কেতিয়াও সমাধান হ'ব নোৱাৰে। বাইদেউ ঠিকেই কৈছে দোষ বাইদেউৰ কথাখিনি মানি ল না তই নাই আজি যদি মই মানি লওঁ ঠিক আছে মই তোৰ কথা ৰাখি মই মানি ল'ম কিন্তু মোৰ ঠাইত সেই দ্বিতীয়জন সংগ্ৰামী আহিব তেতিয়া কি কৰিব তাৰ আগতে আমি সকলোৱে নিজৰ মন মগজু শুদ্ধ কৰিব লাগিব। মন মগজু সেইদিনা শুদ্ধ হ'ব যিদিনাখন প্ৰতিজন ভাৰতীয়ই নিজকে নেতা হিচাপে নহয় দেশৰ নাগৰিক হিচাপে পৰিচয় দিব নহ'লে এই সংগ্ৰাম চলিয়ে থাকিব মোৰ দৰে প্ৰতিজন নাগৰিকে প্ৰতিজন সংগ্ৰামীক অস্ত্ৰৰ সলনি ফুল হাতত তুলিবলৈ শিকাওক, তেতিয়াহে আমাৰ সমস্যাৰ সমাধান হ'ব। আহক আমি সকলোৱে একগোট হৈ প্ৰতিজনে ভাৰতীয় হিচাপে আমি পৰিচয় দিওঁ। अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत